everyone, DK Christmas channel or Anity Notun video আপনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে মোৰো ভালেই আজি কোন ধৰণৰ ব্লগ বা কোন ধৰণৰ ৰেচিপি ভিডিও লৈ হানে মই আজি খুব সমুকে এটা ভিডিও বেছি দীঘলীয়া নকৰো আৰু বিশেষ কাৰণটো হ'ল ভিডিও কৰা বিশেষ কাৰণ হ'ল যে আজি ভাগিনজনী বাৰ্থডে মই যোৱা ভিডিওটি কৈছিলো যিসকলে চাইছে তেখেতসকলে কম পাইছে নিশ্চয় আৰু তাৰ কাৰণে মই এখন বাৰ্থডে কাৰ্ডো বনাইছিলো অকনমানি সৰুকৈ আৰু কেনেকৈ বনাইছো কি বনাইছো হেতু মই দিছো যিসকলে চাইছে তো তেখেতসকলে নিশ্চয় ধৰিবই পাৰিছে মই কোনখনৰ কথা কৈছো আৰু যিসকলে চোৱা নাই তেখেতসকলে চাব পাৰিব মই ওপৰৰ আই বটনত লিংকটো দি দিম আৰু আজি ভাবিছো মই মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা তাইৰ জন্মদিনৰ শুভেচ্ছা জনাও তো হ্যাপি বাৰ্থডে পাহি তোমালৈ জন্মদিনৰ বহুত শুভেচ্ছা আৰু বহুত মৰম ভগৱানে তোমাক ভালে কুশলে ৰাখক আৰু ভালকৈ তুমি আগুৱাই যোৱা তাৰে ঈশ্বৰৰ ওচৰত কামনা আৰু আশা কৰো কেকটো তোমাৰ ভাল লাগিব যেটো কেক তোমালৈ পঠিয়াই দিয়া হৈছে সেই কেকটো তোমাৰ ভাল লাগিব আৰু আপোনালোকেও কব কেকটো কেনেকুৱা লাগিল মই ভিডিওটোৰ লাষ্টত কেকটোৰ ফটো এখন দি দিম আপোনালোকে কবচোন কেনেকুৱা লাগিছে কেকটো তেতিয়া হলে আজি ভিডিওটো বেছি দীঘলীয়া নকৰো আসলতে মই এইটো কাৰণে ভিডিও কৰিছিলো তাইলৈ শুভেচ্ছা দিয়াৰ কাৰণে আৰু আপোনালোকেও শুভেচ্ছা দিব তাইৰ কাৰণে তাই ভাল হওক বুলি আৰু তেতিয়া হলে আজি ভিডিওটি ইমানতে শেষ কৰো অন্য এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিম অতি সোনকালে তেতিয়া হলে আজিলৈ বাই বাই আৰু কোনোবা যদি মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিম